বজাৰৰ গুড় কেনেকৈ প্ৰস্তুত হয়? গুড় প্ৰস্তুতৰ দীঘলীয়া পৰিক্ৰমা আপুনি জানেনে? গুড় হ'বলৈ বছৰটো কেইমাহ সময় লাগে? অসমৰ মানুহৰ ঘৰে ঘৰে গুড়ৰ ব্যৱহাৰ। গুড়ৰ বাবে বিখ্যাত অসমৰ এক অঞ্চল। সেয়া কোন অঞ্চল? ঢেকিয়ালৰ গুড় বুলি ক'লে অসম বিখ্যাত। আৰু মই উপস্থিত আছোঁ গোলাঘাট জিলাৰ ঢেকিয়াল অঞ্চল আৰু ঢেকিয়াল অঞ্চলৰ এক কুঁহিয়া বাৰীত উপস্থিত আছোঁ। কুঁহিয়া খেতিৰে কেনেধৰণে স্বাৱলম্বী হ'ব পাৰে বা কুঁহিয়া খেতিৰ জৰিয়তে কি ধৰণে গুড় প্ৰস্তুত কৰা হয়, কুঁহিয়া ৰসৰ পৰা কেনেধৰণে গুড় প্ৰস্তুত কৰা হয়, মই কুঁহিয়া বাৰীৰ আজি উপস্থিত আছোঁ আৰু এই সমগ্ৰ দৃশ্যসমূহ দেখুৱাবলৈ চেষ্টা কৰিম। এয়া ঢেকিয়ালৰ নৰেন্দ্ৰ বৰাৰ কুঁহিয়াৰ খেতি। আমি আজি কুঁহিয়াৰৰ পৰা কেনেকৈ গুড় প্ৰস্তুত হয় সমগ্ৰ প্ৰক্ৰিয়া আপোনালোকক জনাম। আপোনালোকক লৈ যাম অসমৰ এখন সম্ভ্ৰান্ত গাঁৱলৈ। আহোম যুগৰে পৰা আজিলৈকে যিখন গাঁৱত পৰম্পৰাগতভাৱে কৰি অহা হৈছে কুঁহিয়াৰ খেতি। আৰু কুঁহিয়াৰ খেতি মানে গুড়ৰ উৎপাদন। সমগ্ৰ অসমৰে এক পৰিচিত অঞ্চল গোলাঘাট জিলাৰ ঢেকিয়াল। ঢেকিয়ালৰ আন এক পৰিচয় যেন গুড়। ঐতিহ্যমণ্ডিত ঢেকিয়ালক গুড়েও সমৃদ্ধ কৰিছে। এয়া আহোম যুগতে পদ্ধতিগতভাৱে গঢ় লৈ উঠা ঢেকিয়াল। কেইবাটাও শতিকাৰ পাছতো ঢেকিয়ালৰ অতীতে সোঁৱৰাই আজিৰ বৰ্তমানক। সমগ্ৰ ৰাজ্যতে আছে ঢেকিয়ালৰ গুড়ৰ চাহিদা। আন ঠাইৰ গুড়তকৈ বিশেষ গুণেৰে প্ৰভেদ ঢেকিয়ালৰ গুড়। কিন্তু কিয় প্ৰভেদ, কিয় চাহিদা আছে, সকলো আমি দেখুৱাম। ঢেকিয়ালত প্ৰৱেশ কৰিলেই এনেদৰে দেখা যায় কুঁহিয়াৰণী। কুঁহিয়াৰ গছে যেন হাত বাউলি মাতে ঢেকিয়াললৈ। আন গছ গছনিৰ লগতে কুঁহিয়াৰ গছে ঢেকিয়ালক দিছে অনন্য ৰূপ। বিঘাই বিঘাই মাটিত কুঁহিয়াৰ খেতি। বছৰৰ কেইবামাহো এনেদৰে কুঁহিয়াৰ দেখা যায়। কেনেকৈ কুঁহিয়াৰ খেতি কৰে? কাৰণ গুড়ৰ কথা জানিবলৈ হ'লে প্ৰথমে জানিব লাগিব কুঁহিয়াৰ খেতি। বহাগত ৰুৱে কুঁহিয়াৰ। ৰোৱাৰ পূৰ্বে কুঁহিয়াৰ কাটি গজালি মেলায়। গজালি মেলা কুঁহিয়াৰ ৰুৱে মাটিত। ৰোৱাৰ পূৰ্বে মাটি ভালদৰে কোৰ মাৰি চহোৱা হয়। নলা কাটি সেই নলাটো ৰুৱে কুঁহিয়াৰ। এয়াই আৰম্ভণি। কুঁহিয়াশালত আপুনি কুঁহিয়া পেৰি আছে, মানে কেনেধৰণে আপোনালোকে খেতি কৰে? কুঁহিয়া খেতি কিমান পৰিমাণত কৰে আপুনি অকণমান জনাব। আমি কুঁহিয়াৰ খেতি এপ্ৰিল মাহৰ পৰা আৰম্ভ কৰোঁ ৰোৱা, আৰু আপোনাৰ এতিয়া আপোনাৰ জানুৱাৰী প্ৰথমৰ পৰা আকৌ পেৰিবলৈ আৰম্ভ কৰোঁ। এনেই আমাৰ কুঁহিয়াৰ প্ৰায় 13 বিঘামান মাটি এতিয়া কুঁহিয়াৰ খেতি আছে। আমি কুঁহিয়াৰ খেতি কৰিয়ে জীৱন নিৰ্বাহ কৰি আছোঁ। আপোনালোকে চৰকাৰী কিবা সুবিধা আপোনাৰ তেনেকুৱা ধৰণৰ কিবা আঁচনিৰ অধীনত কিবা কৰিছে নেকি? চৰকাৰী কুঁহিয়াৰত কোনো আঁচনি নাই, কিন্তু মোক চৰকাৰে এখন ট্ৰেক্টৰ দিছে, আপোনাৰ বাকী স্প্ৰে দিয়ে আৰু মেচিন দিছে। চৰকাৰৰ ফালৰ পৰা মই যথেষ্টখিনি সুবিধা পাইছোঁ বাৰু, কিন্তু কুঁহিয়াৰ ক্ষেত্ৰত নাই পোৱা। কুঁহিয়াৰ ক্ষেত্ৰত একোৱেই সুবিধা পোৱা নাই তেখেতসকলৰ পৰা। তাৰ পাছতো কুঁহিয়াৰ খেতিৰ কেইবাটাও পৰ্যায় আছে। নিয়মীয়াকৈ কুঁহিয়াৰণী চাফা কৰিব লাগে। কোৰেৰে নলা পুতিব লাগে। বিভিন্ন ধৰণৰ জৈৱিক আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰা হয় কুঁহিয়াৰত। পূৰ্বতে পচন সাৰ ব্যৱহাৰ ব্যাপক আছিল। বৰ্তমান ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা হয়। কীটনাশক দ্ৰব্যও ব্যৱহাৰ কৰিব লাগে কুঁহিয়াৰত। আঘোণ মাহৰ পৰা কুঁহিয়াৰ পুৰঠ হ'বলৈ আৰম্ভ কৰে। কুঁহিয়াৰ পুৰঠ হোৱাৰ লগে লগেই যেন সমগ্ৰ অঞ্চলটোলৈ এক বিশেষ ব্যস্ততা আহে। ধান খেতিৰ সমান্তৰালভাৱে কুঁহিয়াৰ আৰু গুড় উৎপাদনতো ব্যস্ততা আহে।
বিশেষকৈ পুহৰ আৰম্ভণিৰ পৰা কুঁহিয়াৰৰ পৰা গুড়ৰ উৎপাদন কৰা আৰম্ভ হয়। সমগ্ৰ ঢেকিয়াল আমোলমোলাই থাকে কুঁহিয়াৰৰ ৰস আৰু গুড়ৰ গোন্ধেৰে। ঢেকিয়ালত প্ৰৱেশ কৰিলেই কোনো লোকে পায় গুড়ৰ গোন্ধ। ব্যস্ততা বাঢ়ে ঘৰে ঘৰে। পুৰুষসকল কুঁহিয়াৰণী আৰু কুঁহিয়াৰ শালত ব্যস্ত হৈ পৰে। এনেদৰে বহাগত ৰোৱা কুঁহিয়াৰে লৈ আহে গুড়। ইয়াৰ পাছতে আমি দেখুৱাম কুঁহিয়াৰ কটা আৰু কুঁহিয়াৰ পেৰাৰ দৃশ্য। কুঁহিয়াৰণীত ব্যস্ততা। কুঁহিয়াৰ কটাই কুঁহিয়াৰ কাটিছে। এয়া কুঁহিয়াৰণী। ঢেকিয়ালৰ কুঁহিয়াৰণীত এনেদৰে ব্যস্ততা দেখা যায়। বহাগত ৰোৱা কুঁহিয়াৰ কাটিছে। পুৰত কুঁহিয়াৰ কাটিছে আনন্দ মনেৰে। বহাগত ৰোৱা কুঁহিয়াৰ এনেদৰে এতিয়া ডাঙৰ হ'ল। ডাঙৰ হ'ল যেতিয়া কাটিবৰো হ'ল। কুঁহিয়াৰ গছৰ বয়স এইকেইটা মাহেই। ডাঠ কুঁহিয়াৰণী। বাহিৰৰ পৰা একোৱেই নেদেখি ইডালৰ গাতে সিডাল লাগি আছে। কুঁহিয়াৰ কেনেকৈ কাটে? হয়, কুঁহিয়াৰ কটাৰো বিশেষ পদ্ধতি আছে। যধে মধে কুঁহিয়াৰ নাকাটে, কাৰণ এইবাৰ ৰোৱা কুঁহিয়াৰ অহাবাৰো হ'ব। কুঁহিয়াৰৰ গুৰিৰ পৰা আকৌ গজালি ওলাব, আকৌ পুৰঠ হ'ব। ইয়াক কোৱা হয় মুহা কুঁহিয়াৰ। মুহা কুঁহিয়াৰো কোনো কোনো দৰাত সাৱধানে কটা হয়, কাৰণ ইয়াৰ পৰাও গজালি ওলাই নতুন কুঁহিয়াৰ হ'ব। এই কুঁহিয়াৰক কোৱা হয় নাতিমুখা কুঁহিয়াৰ। কুঁহিয়াৰ কাটি বন্ধা হয়। কুঁহিয়াৰৰ বন্ধা মুঠাবোৰক কি বুলি কয়? কুঁহিয়াৰৰ মুঠাক কণা বুলি কয়। এনেদৰে কুঁহিয়াৰ কাটি অনা হয় ঘৰলৈ। কুঁহিয়াৰৰ কেঁচা পাত গৰু ম'হক খাবলৈ দিয়া হয়। গৰু ম'হৰ অন্যতম খাদ্য হিচাপে ব্যৱহাৰ হৈ আহিছে কুঁহিয়াৰ পাত। কুঁহিয়াৰ কটাও বৰ সহজ নহয়, কাৰণ কুঁহিয়াৰ পাতে হাতে মুখে কাটে। সেইবাবে কুঁহিয়াৰ কাটোতে দীঘল পেণ্ট আৰু দীঘল চোলা পিন্ধি লয়। কুঁহিয়াৰণীত আন আন কিছু লতাজাতীয় উদ্ভিদো থাকে। স্বাভাৱিকতে গজি উঠে এই লতাবোৰ। সেইকাৰণে জেঠ আহাৰমহীয়া কুঁহিয়াৰণী চাফা কৰে খেতিয়কে। শুকান কুঁহিয়াৰ পাত গুড় পগোৱা সময়ত জুইত দিয়া হয়। কুঁহিয়াৰ পাতৰ জুইৰ তাপত কুঁহিয়াৰ ৰস পগোৱা হয়। এয়া কুঁহিয়াৰণীৰ কাহিনী। ইয়াৰ পাছত আমি কম কুঁহিয়াৰ পেৰাৰ কথা। অতীত হ'ল মহৰ শাল, এতিয়া ঘৰে ঘৰে মেচিন শাল। এই দৃশ্য চাওক, শব্দ কৰি চলিছে কুঁহিয়াৰ শাল। আগৰ কুঁহিয়াৰ শালত এই শব্দ নাছিল, কিন্তু আজিৰ দিনত এই শব্দও শুনা যায়, কাৰণ এতিয়া মহেৰে কুঁহিয়াৰ নেপেৰে, কুঁহিয়াৰ পেৰে মেচিনেৰে। মহৰ সলনি মেচিন হলেও শালখন কিন্তু একেই আছে। বৰ ভীম, সৰু ভীম, পোৱালি ভীম। এই তিনি ভীমে কুঁহিয়াৰ চেপি ৰস উলিয়ায়। এনেদৰে কুঁহিয়াৰ শালত কুঁহিয়াৰ ভৰাই। চাওক কেনেদৰে কুঁহিয়াৰ ভৰাই। এডাল এডালকৈ কুঁহিয়াৰ ভৰাই গৈছে, লগে লগে ওলাই আহিছে ৰস।
আৰু আনফালে ওলাইছে ডাবৰি। শকত কুঁহিয়াৰডাল চেপি শুকান কৰি পেলাইছে। ৰসবোৰ এটা পাত্ৰত ভৰোৱা হৈছে। শালৰ ৰসৰ লগত অলপমান জাবৰো আহে। তাক চাফা কৰাৰ বাবে আছে চেকনিৰ ব্যৱস্থা। পাত্ৰৰ ৰসবোৰ নি ফেলাইত ৰখা হয়। এইখিনিতে ডাবৰিৰ কিছু কথাও ক'ব বিচাৰিছো। কুঁহিয়াৰৰ ডাবৰি প্ৰধানত ব্যৱহাৰ হয় কুঁহিয়াৰ ৰস পগোৱাত। ইন্ধনজাত সামগ্ৰী অৰ্থাৎ খৰি হিচাপে কৰা হয় ব্যৱহাৰ। তিতা ডাবৰি ৰ'দত শুকোৱা হয়। এদিন দুদিন শুকোৱাৰ পাছত জুই দিলেই জ্বলি উঠে এই ডাবৰি। আৰু সেইবাবে গুড় পগোৱা কাৰ্যত ডাবৰিৰ সমান ভাল খৰি নাই। কেৱল খৰি হিচাপে ব্যৱহাৰ কৰোঁতে ডাবৰিৰ গুণ শেষ নহয়। পচন সাৰতো ব্যৱহাৰ কৰা হয় ডাবৰি। সেইবাবে কোৱা হয় কুঁহিয়াৰৰ একো অংগই পেলনি নাযায়। সকলোৰে বিশেষ গুণ আছে। ইয়াৰ পাছত আমি আপোনালোকক দেখুৱাম কুঁহিয়াৰ ৰসৰ পৰা কেনেকৈ গুড় প্ৰস্তুত কৰা হয়। কুঁহিয়াৰ ৰসৰ পৰা কেনেকৈ গুড় হয়। পনীয়া ৰস গুড় হ'বলৈ কিমান সময় লাগে। এয়া গুড় প্ৰস্তুত কৰা প্ৰক্ৰিয়া। প্ৰথমে কুঁহিয়াৰ ৰস ফেলাইত গোটোৱা হৈছে। কুঁহিয়াৰ ৰসেৰে ভৰ্তি হৈছে ফেলাই। এইটো জালিগাঁত। গুড় পগোৱা গাঁতটোক কোৱা হয় জালিগাঁত। প্ৰায় ৬-৭ ফুট দ এই জালিগাঁত। গাঁতৰ ওপৰত এনেকৈ থোৱা হয় ফেলাইখন। এটা ডাঙৰ ফুটাৰে জালিগাঁতত জুই সুমুওৱা হয়। প্ৰথমে যিমান পাৰে বেছি জুই দিয়ে, যাতে কেঁচা ৰসখিনি পাগত উঠে। বেছি জুই দিলেও জুই দিয়াৰ এটা হিচাপ থাকে। হিচাপতকৈ বেছি জুই দিলে উফন্দি পৰিব কুঁহিয়াৰৰ ৰসখিনি। অলপ সময়ৰ পাছতে কুঁহিয়াৰ ৰসৰ পৰা কিছু ফেন ওলায়। ফেনখিনিক কোৱা হয় গেদেৰী। গেদেৰী উফন্দি উঠাৰ লগে লগে চালনী সদৃশ সঁজুলিৰে আঁতৰাই পেলোৱা হয় আৰু একেৰাহে জুই দি থকা হয়। ১-১.৫ ঘণ্টাৰ ভিতৰত কেঁচা কুঁহিয়াৰ ৰস ক্ৰমাৎ ডাঠ হৈ আহে। ইয়াক কোৱা হয় পকা ৰস। পকা ৰসৰ সোৱাদেই বেলেগ। পকা ৰস খাবলৈ খুব ভাল। সেইবাবে ফেলাই পৰা পকা ৰস খাবলৈ মন বহুতৰ। এই সময়ত যাতে উফন্দি উঠি ফেলাই পৰা ৰসখিনি পৰিব নোৱাৰে তাৰ কাৰণে জাকি মৰা হয়। জাকি মাৰি তললৈ বহুৱাই দিয়া হয় ৰসখিনি। দুপৰীয়া পকা ৰস খোৱাৰ অভ্যাস ঢেকিয়ালৰ বহুতৰে। ইয়াৰ পাছত আৰু অধিক ডাঠ হয় কুঁহিয়াৰ ৰসখিনি। এই সময়তে ফেলাইখনত নিৰ্দিষ্ট সঁজুলিৰে ঘোটালি থকা হয়। কুঁহিয়াৰ ৰস গুড়লৈ পৰিৱৰ্তন হৈছে। এই সময়ৰ গুড়খিনিও বিশেষ গুণসম্পন্ন। এয়া লালি গুড়, অৰ্থাৎ কিছু পনীয়া গুড়। অলপ পাছতে জালিগাঁতৰ পৰা নমোৱা হয় ফেলাইখন। এয়া জালিগাঁতৰ পৰা নমোৱা ফেলাইত গুড়। নমোৱাৰ পাছত এনেদৰে গুড়খিনি নিৰ্দিষ্ট সঁজুলিৰে ঘোটালি থকা হয়। কিছু সময় ঘোটালি থকাৰ পাছত ক্ৰমাৎ টান হৈ আহে। সম্পূৰ্ণ টান হোৱালৈ ৰৈ থকা নহয়। এনেকুৱা অৱস্থাতে কলহত ভৰোৱা হয় গুড়খিনি। কলহত ভৰোৱাৰ লগে লগে গুড় প্ৰস্তুতৰ সমগ্ৰ প্ৰক্ৰিয়াৰে অন্ত পৰে। কলহত ভৰাই গুড়খিনি নিৰ্দিষ্ট ঠাইত ৰাখি থয়। জালিগাঁতৰ পৰা নমোৱাৰ পাছতে গৰম গুড়ৰ সোৱাদেই সুকীয়া। দুপৰীয়া ঢেকিয়াল অঞ্চলত গৰম গুড়ৰ গোন্ধ বিয়পি থাকে। গৰম গুড়ক কোৱা হয় লিকতা গুড়। লিকতা গুড় খাবলৈ খুব ভাল। লিকতা গুড় খোৱা পৰম্পৰাও আছে অঞ্চলটোত। বহাগত কুঁহিয়াৰ ৰোৱাৰ পৰা পুহ মাঘলৈ এনেদৰে গুড় প্ৰস্তুত হয়।
কুঁহিয়াৰৰ পৰা গুড় হোৱা এই প্ৰক্ৰিয়া এক দীঘলীয়া। আমি ঘৰত খাবলৈ পোৱা গুড় এনেদৰে কৃষকে প্ৰস্তুত কৰে। ঢেকিয়ালৰ গুড়ৰ বিশেষত্ব কি? আন অঞ্চলৰ গুড়তকৈ ঢেকিয়ালৰ গুড় অধিক মিঠা। ইয়াৰ কাৰণ কি? ইয়াৰ মূল কাৰণ ঢেকিয়ালৰ ভূমিৰ বিশেষত্ব। কুঁহিয়াৰ খেতিৰ বাবে উপযোগী ঢেকিয়ালৰ মাটি। গুড় গোটেই অসমৰ কাৰণে বিখ্যাত, অসম বিখ্যাত আৰু গুৰুত্ব আছে। আপোনালোকৰ গুড় যি উৎপাদন হয়, এই গুড় আপোনাক অসমৰ বাহিৰলৈ চালান কৰেনে, নে গোলাঘাটতে থাকেনে, আৰু কোন কোন ঠাইলৈ পঠিয়ায়? যোৱাটো বছৰ মই বেংগলোৰলৈ অলপমান গুড় পঠিয়াইছিলোঁ, প্ৰায় 1.5 কুইণ্টেলমান। তাত এটা এনজয় গুড়টো নিছিলে। বাকী অসমৰ আপোনাৰ শিৱসাগৰ, যোৰহাট, গোলাঘাট, ডিব্ৰুগড়, তিনিচুকীয়া, গুৱাহাটীলৈও আমাৰ গুড় নিয়ে। আপোনাৰ কুঁহিয়াৰ খেতিত কিমানজন যুৱক বা যুৱতী এনেকুৱা নিয়োগ কৰিছে বা সংস্থাপন দিবলৈ সক্ষম হৈছে? আমাৰ কুঁহিয়াৰ খেতিত প্ৰায় 10-12জনমান ল'ৰাই কামো কৰে আৰু বাগানৰো মজদুৰো আহে। তেনেকৈয়ে আমি সংস্থাপন দিব পাৰোঁ। আৰু আমাৰ তাৰপৰা গুড়টো নি পেলাই আপোনাৰ সৰু ক্ষুদ্ৰ বেপাৰীয়ে বেচি পেলাই তেওঁলোকে স্বাৱলম্বী হৈ আছে। পৰম্পৰাগতভাৱে কেইবা শতিকা ধৰি কুঁহিয়াৰ খেতি চলি আহিছে ঢেকিয়ালত। সময় সলনি হোৱাৰ লগে লগে বৰ্তমান এই কৃষিকৰ্ম এৰিছে বহু লোকে। কিন্তু এতিয়াও ঢেকিয়ালৰ আন এক পৰিচয় হৈ আহিছে কুঁহিয়াৰ খেতি আৰু গুড়।